নমস্কাৰ বন্ধুসকল, আজিৰ পৰা আমি আমাৰ শ্ৰেণীকোঠা চেনেলটোত ইলেক্ট্ৰিকেলৰ বিষয়ে ভিডিঅ'সমূহ দিবলৈ আৰম্ভ কৰিম। আমি ইলেক্ট্ৰিকেলৰ বিষয়ে জনাৰ আগতে এটা বেছিকখিনি জানি ল'ব লাগিব। ইলেক্ট্ৰিকেলৰ বেছিক কনচেপ্টখিনি আমি আৰম্ভ কৰোঁতে প্ৰথমতে আমি আৰম্ভ কৰিম ইলেক্ট্ৰিচিটিৰ পৰা। ঠিক আছে, তো ইয়াত সুধিছে যে হোৱাট ইজ ইলেক্ট্ৰিচিটি। ইলেক্ট্ৰিচিটিৰ প্ৰথম সংজ্ঞাটোলৈ যদি আমি মন কৰোঁ তেতিয়াহ'লে আমি পাম ইলেক্ট্ৰিচিটি ইজ এ ফৰ্ম অফ এনাৰ্জি, অৰ্থাৎ ইলেক্ট্ৰিচিটি হৈছে শক্তিৰ উৎস। ঠিক আছে, ইলেক্ট্ৰিচিটি হৈছে এটা শক্তিৰ উৎস। আমি ইয়াৰ দ্বিতীয় সংজ্ঞাটোলৈ যদি যাওঁ, ইয়াত কৈছে ইলেক্ট্ৰিচিটি ইজ এ ফ্ল' অফ ইলেক্ট্ৰনছ, অৰ্থাৎ ইলেক্ট্ৰনৰ যোনটো প্ৰবাহ হয় সেইটোকে ইলেক্ট্ৰিচিটি বুলি কৈছে। এটা কাৰেণ্ট কেৰিং কণ্ডাক্টৰত যোনটো ইলেক্ট্ৰিচিটিৰ ফ্ল' প্ৰবাহ ইলেক্ট্ৰনৰ প্ৰবাহ সেইটোকে ইলেক্ট্ৰিচিটি বুলি কৈছে। ঠিক আছে, আমি তৃতীয়টো সংজ্ঞালৈ চালে আমি পাম ইলেক্ট্ৰিচিটি ইজ এ ফ্ল' অফ ইলেক্ট্ৰিকেলি চাৰ্জড পাৰ্টিকলছ, অৰ্থাৎ ইলেক্ট্ৰিকেলি চাৰ্জড যিবোৰ পাৰ্টিকল ফ্ল' হয় এডাল কণ্ডাক্টৰত সেইটোক ইলেক্ট্ৰিচিটি বুলি কৈছে। চাৰ্জেছ ইলেক্ট্ৰনছ অৰ প্ৰটনছ, অৰ্থাৎ ইলেক্ট্ৰনছ আৰু প্ৰটনৰ প্ৰবাহক ইলেক্ট্ৰিচিটি বুলি কৈছে। ঠিক আছে, আমি যদি মন কৰোঁ তেতিয়াহ'লে আমি পাম যে ইলেক্ট্ৰিচিটি হৈছে এটা ছেকেণ্ডেৰী এনাৰ্জি চ'ৰ্চ। ঠিক আছে, ইয়াক কিয় ছেকেণ্ডেৰী এনাৰ্জি চ'ৰ্চ বুলি কোৱা হৈছে, কাৰণ ইলেক্ট্ৰিচিটিক আমি পোনপটীয়াভাৱে আমি ইয়াক নাপাওঁ। আমি ইয়াক কোনোটো প্ৰাইমেৰী উৎসৰ পৰাহে আমি ইয়াক লওঁ। প্ৰাইমেৰী উৎস যেনে কোল, নেচাৰেল গেছ, অইল, নিউক্লিয়াৰ পাৱাৰ এক্সেট্ৰা, অৰ্থাৎ কয়লা, নেচাৰেল গেছ অৰ্থাৎ প্ৰাকৃতিক গেছ, অইল, তেল, নিউক্লিয়াৰ পাৱাৰ, হাইড্ৰ পাৱাৰ অৰ্থাৎ জলবিদ্যুৎ প্ৰকল্প, সেইবিলাক প্ৰাইমেৰী উৎসৰ পৰা আমি ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰোঁ। অৰ্থাৎ সেইবিলাক আমি টাৰ্বাইনৰ সহায়ত আমি মেকানিকেল এনাৰ্জিটোক আমি তাক ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰোঁ। ঠিক আছে, আমি সাধাৰণভাৱে যদি ইলেক্ট্ৰিচিটি বুলি কাক কোৱা হয় বুলি যদি সোধে তেতিয়াহ'লে আমি ইয়াক এনেদৰে ক'ব পাৰোঁ। ধন্যবাদ।